অটো চালকৰ নথিপত্ৰ পৰীক্ষা কৰাৰ নামত চান্দা উঠোৱা কাৰ্যক লৈ ট্ৰেফিক আৰক্ষী আৰু অটো ৰিক্সা চালকসকলৰ মাজত তুমুল বাক বিতণ্ডা। মাজনিশা বিধ্বংসী ধুমুহা বৰষুণ, বিস্তৰ ক্ষতিগ্ৰস্ত হিডিবি মৎস্য কিলিং আৰু লকবক টিছগাঁৱৰ 10খনতকৈ অধিক বাসগৃহ, ব্যাহত বিজুলী যোগান। বাংগালুৰুত অনুষ্ঠিত যোগগুৰু ৰবিশংকৰৰ সৎসংগ অনুষ্ঠানত উষ্ম আদৰণি কাৰ্বি সাহিত্য শাখিত পৰিষদৰ CEM তুলিৰাম ৰহাং তথা তেওঁৰ পৰিষদবৰ্গক। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমৰ সৈতে ষ্টুডিঅ'ত মই সঞ্চিতা তেৰানপি। এতিয়া আহিছোঁ প্ৰথমটো খবৰলৈ। অটো ৰিক্সা চলোৱা চালকসকলৰ নথিপত্ৰ পৰীক্ষাৰ নামত অবৈধভাৱে ট্ৰেফিক আৰক্ষীসকলে চান্দা উঠোৱাৰ অভিযোগ আনি অটো ৰিক্সা চালকসকলে ক্ষুব্ধ হৈ 5 বজাত আৰক্ষী অটো চালকৰ মাজত তুমুল বাক বিতণ্ডাৰ সৃষ্টি হয়। ট্ৰেফিক আৰক্ষীসকলে চালকসকলৰ নথিপত্ৰ পৰীক্ষাৰ নামত অবৈধভাৱে চান্দা উঠোৱা আৰু সময়মতে দিব নোৱাৰিলে ফাইন আদায় কৰা আদি কাৰ্যৰ প্ৰতিবাদত আজি সন্ধিয়া 5 বজাত অটো ৰিক্সা চলোৱা বন্ধ কৰে। ফাইন ভৰাব লাগে, আমাৰ কিহৰ কাৰণে ভৰাই থাকিব লাগে? আমি যদি লোকৰ গাড়ী চলাই দিনত 200 টকা কমাবলৈ কষ্ট লাগে, যদি আমি এনেকুৱা যদি সদায় ফাইন দিব লাগিলে আমি কি খাম? আমি সিহঁতৰ কাৰণে, সিহঁতৰ দৰমহা নাই নেকি? দৰমহা পাতি সিহঁতৰ নাই নেকি? সিহঁতৰ কিহৰ কাৰণে আমাক ইমান ডিষ্টাৰ্ব দি আছে? আমি য'ত গ'লে ভি আমাক চেকিং কৰে, এফালে গ'লে ভি চেকিং, এফালে গ'লে ভি চেকিং। দিনত গধূলা ৰাতিপুৱা দুইবাৰ চেকিং কৰে, আৰু সিহঁতে দিনত 2বাৰ চেকিং কৰাটো আমি যদি দিনত 2-3 বাৰ আপ ডাউন কৰিলে আমাক এইটো ৰিচিপ্ট দিয়ে। এনেকা ৰিচিপ্ট যদি এনেকা ৰিচিপ্ট দিয়ে, এইটো একো চিল স্টাম্প নাই। ইয়াত যদি চিল স্টাম্প নাই, একো নাই, আমি ফাইন দিয়ে মজবুৰি। আমি তথাপিও সিহঁতৰ নিজৰ পকেটৰ কাৰণে নহয় জানো? সিহঁতৰ কি দৰমহা পাতি থকাৰ পাছতো আমাক পাব্লিকক ইমান ডিষ্টাৰ্ব দিলে আমি কিলে এনেকুৱা কিবা চেষ্টা নকৰিব? যদি 1 টকা ঘৰত লৈ যাব নোৱাৰে তেনেহ'লেতো আমি কাম কৰি এইটো কাৰণে আমি আমাৰ ল'ৰা ছোৱালী আছে, ৰাস্তাও নিদিওঁ আমি, নিজৰ দায়িত্ব ল'ব লাগিব। আহি পেলাই ইয়াত ক'ব লাগিব যে আমি চেকিং কম কৰিম, তথাপিও চেকিং কম কৰাৰ পাছতো বিনা মতলবত টকা খুজিব নালাগে। এইটোৱে মই ক'ব বিচাৰিছোঁ যে সিহঁতক ইয়াত আহি পেলাই যে আমাক ড্ৰাইভাৰহঁতক ক'ব লাগে যে চেকিংটো কম হ'ব লাগে, আৰু চেকিং কৰা হ'লেও আমি ড্ৰাইভিং লাইচেঞ্চ থকাৰ পাছতো আমাক এনেকুৱা গাড়ী কাগজ খোজে। গাড়ী কাগজ থকাৰ পাছতো অলপ 2-3 মাহ আমি যদি ফাইন হয় তথাপিও আমাক 500 টকা খোজে, 150 টকা খোজে, 200 টকা খোজে। মানুহ চাই পেলাই সিহঁতে খোজে। যদি বেঙা নিচিনা দেখে তেনেহ'লে সিহঁতে 500 টকা লগায়। যদি আমি বেঙা মানুহ হ'লেওতো মা বাবা আছে, তাৰ মাইকী আছে, ল'ৰা ছোৱালী আছে, সিহঁতক পঢ়াব লাগিবনে নাই? আমি দিনত ৰাতিপুৱা 5টা বাজিৰ পৰা ওলাই গধূলা 9টা বাজিলৈকে আমি ড্ৰাইভিং কৰে, তথাপিও আমি 500 টকা দিনত কমাব নোৱাৰে। সিহঁতক আমি কেনেকৈ 200-300 মানে এনেকুৱা হৈছে কথাটো। আজি অবৈধভাৱে ফাইন তোলা কাৰ্য বন্ধ নকৰিলে কালিলৈৰ পৰা ডিফু চহৰৰ মাজেৰে অটো ৰিক্সা চলোৱা বন্ধ কৰিব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে অটো চালকসকলে। মাজনিশা হঠাৎ বিধ্বংসী ধুমুহা বৰষুণ, নিমিষতে ধাহিমুখী উৰুৱাই বিস্তৰ ক্ষতিসাধন হিডিপি মৎস্য কিলিং আৰু লকবক টিছগাঁৱৰ 10খনতকৈ অধিক বাসগৃহ। কালান্তক ধুমুহাত অনেক গছ গছনিৰ বিস্তৰ ক্ষতিসাধন। ধুমুহা বৰষুণত ক্ষতিগ্ৰস্ত বৃহত্তৰ অঞ্চলত ব্যাহত বিজুলী যোগান। বৰজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হিডিপি অঞ্চলত মাজনিশা হোৱা বিধ্বংসী ধুমুহাই কৰে বিস্তৰ ক্ষতিসাধন। হঠাৎ অহা ধুমুহা বৰষুণৰ প্ৰাবল্যতাত ভীষণ ক্ষতিগ্ৰস্ত হয় অঞ্চলটোৰ মৎস্য কিলিং গাঁও আৰু লকবক টিছগাঁৱৰ 10খনতকৈ অধিক বাসগৃহ। ধুমুহাত ডাঙৰ ডাঙৰ গছ গছনি উভালি ভাঙি পৰাত ব্যাহত হৈ পৰিছে বিজুলী যোগান।
বৰষুণৰ প্ৰাবল্যতাত গাঁও দুখনৰ মাজেদি যাতায়াত কৰিবলগীয়া পথটি বুঢ়াই পেলাইছে পানীয়ে আনহাতে হিডিপিৰ হলিফেড স্কুলখনৰ চৌহদো মাজনিখাৰ হোৱা প্ৰবল বৰষুণৰ পানীয়ে বুঢ়াই পেলোৱাত আজি স্কুল বন্ধ ৰাখিবলগীয়া হয় কিন্তু ক'ব লাগিব হিডিপি অঞ্চলৰ এই দুৰ্যোগপূৰ্ণ সময়তো ক্ষতিগ্ৰস্ত লোকক সান্তনা দিবলৈ বা এখাৰ আশ্বাস ভৰা মাত দিবলৈ এই বাতৰি লিখা পৰলৈকে ক্ষতিগ্ৰস্ত লোকৰ ওচৰত উপস্থিত হোৱা নাই জিলা আৰক্ষী প্ৰশাসন বা অঞ্চলটোৰ ৰাজ্যৰ জনপ্ৰতিনিধি আনহাতে ধুমুহা বৰষুণত ক্ষতিগ্ৰস্ত হৈ সৰু পথাৰ সমষ্টিৰ অন্তৰ্গত এলেকাটো হাঞ্জালাংছ পাকলাংছ এলেকাটো মাজনিখাত হোৱা প্ৰবল আৰু নেৰানেপেৰা বৰষুণৰ পানীয়ে প্ৰবল বানপানীৰ ৰূপ ধাৰণ কৰি বুঢ়াই পেলাইছে বৰষুণৰ পানীয়ে বিস্তৰ ক্ষতি সাধন কৰিছে এইদৰে হোৱা হঠাৎ বৰষুণ আৰু ধুমুহাৰ ফলত থকা খোৱাৰ হাহাকাৰ অৱস্থা হৈছে হাঞ্জালাংছ আৰু পাকলাংছৰ ৰাইজ আনন্তেৰাঙৰ ৰিপৰ্ট কাট নিউজ বাংগালুৰুত অনুষ্ঠিত যোগগুৰু ৰবিশংকৰ সৎসংগ অনুষ্ঠানত 7 অক্টোবৰৰ সন্ধিয়াত উষ্ম আদৰণি জনাই কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহা আৰু পৰিষদৰ অন্যান্য কাৰ্যবাহী সদস্য তথা পৰিষদৰ সদস্যসকলক প্ৰাচীন ভাৰতীয় সংগীত কলাসমূহ উঠি অহা নৱ প্ৰজন্মৰ মাজত দক্ষতা অনুশীলনেৰে দক্ষতা বৃদ্ধি কৰি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ উদ্দেশ্য যোগগুৰুজনৰ এনে এক মহান অনুষ্ঠানতে কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যবাহী সদস্য তথা কাৰ্যবাহী সদস্যসকলে নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ চু কৰি উৰি পালেকৈ বাংগালুৰু শাস্ত্ৰীয় সংগীতানুষ্ঠানত উল্লেখ্য মুখ্য কাৰ্যবাহী সদস্যক আজি এই কাৰ্যত লগ দিলে পৰিষদৰ অধ্যক্ষ হৰেন সিং বে কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপি দৰসিং ৰংহাং বিধায়ক ডাক্তৰ মানসিং ৰংপি তথা পৰিষদৰ সদস্য মঙ্গল সিং টিমুং আৰু ৰিতেশ ইংহিয়ে দেশৰ লগতে অসমৰ সমগ্ৰ জিলাতে যোৱা 1 অক্টোবৰৰ পৰা উদযাপিত হৈ থকা 63তম বন্যপ্ৰাণী সপ্তাহ উদযাপন সমাৰোহৰ আজি সামৰণি পৰিছে সুটিয়া নলা এলপি স্কুলত আজি পুৱা 10:30 বজাৰ পৰা অনুষ্ঠিত বন্যপ্ৰাণী সমতা উদযাপনৰ অন্তিম দিনা অনুষ্ঠিত হয় এখনি গুৰুত্বপূৰ্ণ সভা সুটিয়া নলা এলপি স্কুলৰ SMC কাংবুৰাটিছো পৌৰহিত্যত অনুষ্ঠিত সভাত বন্যপ্ৰাণী অবিহনে মানৱ জীৱনো সম্ভৱ নহয় বুলি ব্যক্ত কৰে সেন্ট্ৰেল ৰেঞ্জৰ ৰেঞ্জাৰ দিব্যদৰ শ্যামে অক্টোবৰৰ 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে ওয়াইল্ড লাইফ গুৰুত্ব দিলে আমি ওয়াইল্ড লাইফ উইক পাতিছোঁ অৰ্থাৎ জীৱ-জন্তুক আমি গুৰুত্ব গছ-গছনি গুৰুত্ব দিয়া হয় বন মহোৎসৱত আমাৰ সেইটো এটা কথা আমি পালন কৰোঁ সেইটো বন মহোৎসৱ আনহাতে ডক্টৰ এছ গুপ্তাই তেওঁৰ ভাষণত কয় যে বন্যপ্ৰাণী আৰু মানুহৰ মাজত মৰম থাকিবই লাগিব নহলে ইটোক এৰি হিটোৱে বৰ্তি সম্ভৱ নহয় বন্যপ্ৰাণী সপ্তাহ উদযাপনৰ এই সামৰণি অনুষ্ঠানত অতিথি তথা সমল ব্যক্তি হিচাপে ডক্টৰ সন্তোষ কুমাৰ গুপ্তা স্থানীয় গাঁও কেইখনৰ গাঁও বুঢ়াসকল ক্ৰমে হেমাৰী বে সোনা সিং টিমো জেন সিং বে প্ৰমুখ্য ব্যক্তিসকলৰ উপৰিও বন বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে পৰৱৰ্তী অংশলৈ যোৱাৰ আগত লৈছো সমু বাণিজ্যিক বিৰতি House of Milin. Discount on all collection. 70% discount on items like ornaments, earrings, garments, dress, shoes, bags, baby blanket, etc. No discount on new collection. It remains as usual. House of Milin, Main Market, near Day Engineering, Difu, Karbi Anglong, Assam. SME Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. 3,000 off on scooty and 1,500 off on bike only for govt employees. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109, and also HDFC Finance available here. For finance, contact 9613731109.
SME Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. और अभी एक और भूकंप 7.4 की तीव्रता का। अरे बाप रे एया तेंते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফ্যাক্টৰী সমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ SME Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109, and also HDFC Finance available here. For finance, contact 9613731109. SME Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent low-rail hair straightening and hair smoothing at Rs 2,500 to Rs 3,500 for any length. 10% of discount on every facial and low-rail hair spa. One beautiful package of low-rail hair spa, manicure and Spanish normal facial only Rs 1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. Aturkimi Outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব শনিবাৰ বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে ৰেড হৰ্ন ডিভিজন ইণ্ডিয়া আৰ্মিৰ উদ্যোগত ডকমকাৰ বৰসিং তাৰগাঁৱত বিনামূল্যে চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে ডকমকা ইংলিছ সাবৰ এলপি স্কুলত অনুষ্ঠিত আৰ্মি হট ভাৱনা অভিযানৰ অন্তৰ্গত
এই চিকিৎসা শিবিৰ ডকমকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাক্তৰ কাছাং ফাংচপি, নাৰ্ছ নীলিমা সিনহাই, আৰ্মিৰ চিকিৎসা বিষয়া ডাক্তৰ সচিনৰ সহযোগত চিকিৎসা শিবিৰৰ যোগে চিকিৎসা সেৱা আগবঢ়ায়। বিনামূল্যে স্বাস্থ্য পৰীক্ষা আদিৰ লগতে স্থানীয় ৰাইজৰ সৌহাৰ্দ্যমূলক আচৰণ প্ৰদৰ্শনৰ আৰু সমাজ সেৱাই আছিল এই চিকিৎসা শিবিৰৰ প্ৰধান লক্ষ্য। সৃষ্টিকৰ্তাও কেতিয়াবা নিজৰ সৃষ্টিৰ নিয়ম সলনি কৰে নেকি বাৰু? হয়, কাটচিত এনে কাম কৰি হয়তো ভাল পায় এই মহান সৃষ্টিকৰ্তাই। সেয়েহে মাতৃৰ গৰ্ভত শিশুৰ সৃষ্টি কৰিবলৈ গৈ সৃষ্টিকৰ্তাৰ মন গ'ল নিয়ম সলনি কৰাৰ। চাওক এই দেৱ শিশুটিলৈ। কাৰ্বি আংলঙৰ চকীহলাৰ বিথেষ্টা প্ৰেয়াৰ চেণ্টাৰত সদ্যজাত শিশু এটি পিতৃ মাতৃৰ মৰম আৰু হেঁপাহৰ দেৱ শিশু নহয় হল অদ্ভুত। ক'ব পাৰি কেঁচুৱাটো এটা কিম্ভূত কিমাকাৰ দেহাৰ অধিকাৰীহে হ'ল। মূৰত দুটা শিং, মুখৰ আকৃতিও অদ্ভুত আৰু আটাইতকৈ বিস্ময়কৰ কথা যে কেঁচুৱাটো কন্যা শিশুও নহয় ল'ৰা। অৱশ্যে ইতিমধ্যে ই সংসাৰৰ পৰা বিদায় ল'লে অদ্ভুত শিশুটোৱে। দেৱ শিশুৰ এনে বিপদ ৰূপ লৈ জন্ম ল'বলগীয়া হোৱাৰ সৰল ব্যাখ্যা এই মুহূৰ্তলৈকে কাৰো ওচৰত নাথাকিলেও একাংশই ক'ব খুজিছে মাতৃৰ গৰ্ভত পালিত হৈ থাকোঁতে চৰম পুষ্টিহীনতাত ভুগি এইদৰে বিকট ৰূপ ধাৰণ কৰিলে দেৱ শিশুটোৱে। হয়, ইয়াৰ ব্যাখ্যা নিশ্চয় চিকিৎসা বিজ্ঞানৰ হাততহে থাকিব। KSA ডিলাই মুখ্য শাখাৰ উদ্যোগত ডিলাই ক্ৰীড়া খেলপথাৰত অনুষ্ঠিত হৈ থকা 3 সংখ্যক আন্তঃ স্কুল ফুটবল লীগ চেম্পিয়নশ্বিপ 2017 যোৱা 5 অক্টোবৰৰ দিনা সফল সম্পন্ন হয়। ফুটবল চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলৰ দিনা আয়োজিত বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে বিশিষ্ট সমাজসেৱক জয়সিং টিমং উপস্থিত থাকে। ডিলাই খেলপথাৰত অনুষ্ঠিত হৈ থকা আন্তঃ স্কুল ফুটবল চেম্পিয়নশ্বিপ 2017 চূড়ান্ত খেলত ডিলাই হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু সিডিপি ইংলিছ হাইস্কুলৰ মাজত অনুষ্ঠিত হয়। চেৰডিহুন ইংলিছ হাইস্কুলৰ দলক 6-1 গলত পৰাজিত কৰি ডিলাই হায়াৰ ছেকেণ্ডেৰী হাইস্কুলৰ দলে চূড়ান্ত বিজয় সন্মান অৰ্জন কৰে। এই চূড়ান্ত খেলৰ উপলক্ষে আয়োজিত বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে যোগদান কৰা বিশিষ্ট সমাজসেৱক জয়সিং টিমুঙৰ উপৰিও KSA কেন্দ্ৰীয় কমিটিৰ সভাপতি বিজয় বে, সম্পাদক মণিৰাম তকবি, সহ সম্পাদক বিশ্বজিৎ তেৰণ, KSA বোকাজান জিলা কমিটিৰ সম্পাদক লাৰসিং ইংটি, বোকাজান আঞ্চলিক কমিটিৰ প্ৰাক্তন সম্পাদক ফেন তেৰণ, ডিলাই KSAৰ সম্পাদক হাৰলং বি ইংলেং, বৰজান পৰিষদীয় সমষ্টিৰ অধ্যক্ষ ফিলিপ তেৰণ, বৰজান পৰিষদীয় সমষ্টিৰ প্ৰাক্তন অধ্যক্ষ পদুমী ইংটিপিকে ধৰি ডিলাৰ অনেক সংগঠনৰ নেতৃত্বসকল উপস্থিত থাকে। উল্লেখ্য, বিজয়ী ডিলাই হায়াৰ ছেকেণ্ডেৰী দললৈ মুখ্য অতিথি জয়সিং টিমুঙে এটা ট্ৰফি, পদক আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰে। লগতে চূড়ান্ত খেলত পৰাজিত হোৱা চেৰডিহুন ইংলিছ হাইস্কুলৰ দললৈকো KSAৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি বিজয় বে এটা পদক আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰে। আনন্দ তেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চয়তাই বিদায় লৈছোঁ। ধন্যবাদ।